নিশ্চয় খবৰ ভাল আৰু বহুত দিনৰ মূৰত লগ পালোঁ আৰু মানে এইকেইদিন ব্যস্ত হৈ আছিলোঁ আৰু নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এইকেইদিন কিহৰ ব্যস্ত হৈ আছিলোঁ আৰু ল'ৰা ডান্স ক্লাছ জানেই মোৰ ল'ৰা ডান্স ক্লাছলৈ যায় আৰু তাক মানে তেহেঁতৰ স্কুলত প্ৰগ্ৰাম হ'ব মানে ডান্স ক্লাছৰ পৰা প্ৰগ্ৰাম হ'ব আৰু তাকে বছৰত যিহেতু পাতে এনুৱেল প্ৰগ্ৰাম আৰু তাৰ কাৰণে ব্যস্ত হৈ আছোঁ তাক ডেইলি মই 3-4 বজাত লৈ যাব লাগে আৰু ৰাতি আহি পেলাই 8টা বজাত সোমাওহি আৰু ময়ো এটা ডান্সৰ মানে প্ৰেক্টিছ কৰি আছোঁ যিবিলাক মানে মাকবিলাক আছে আৰু মাকবিলাকেও নাচিব আৰু তাকে ময়ো কৰিছোঁ আৰু আপোনালোকক আগতীয়াকৈ কৈ দিলোঁ আৰু সেইকাৰণে ব্যস্তৰ মাজত মানে তেনেকৈ ভিডিঅ' বনাব পৰা নাই আৰু যিহেতু মাইকী মানুহ জানে কাম কাজ কিমান থাকে দিনটো কৰি পেলাই আৰু সি স্কুলো যায় স্কুলৰ পৰা অহাৰ পিছত ধুমাধুম খুৱাই বুৱাই আৰু আমি গোটেইকেইটাই ওলাই যাওঁ আৰু তাকে আৰু ভিডিঅ'টো চাই থাকিব আৰু চাওঁ আপোনালোকক যদি প্ৰেক্টিছখিনি দেখাব পাৰোঁ আৰু চাব আৰু এইখিনি আৰু চাই থাকিব ভিডিঅ'টি আৰু এপিনে একদম পূৰা বিছনা পাৰা নাই দেখিছেনে একদম পূৰা চেডেলি হৈ আছে আৰু মই বিছনাখিনি পাৰি লওঁ তাৰপিছত দেখাই আছোঁ হাই ফ্ৰেণ্ডছ আৰু যোৱাকালি এটা মোৰ পাৰ্চেল আহিছিলে আৰু পাৰ্চেলটো মই অলৰেডি চালোঁৱে ভাবিছোঁ আপোনালোকৰ লগত দেখাই দিওঁ আৰু কি বস্তু আহিছে আৰু চাওঁ আহকচোন কি বস্তু আহিছে আৰু এইটো মই আনবক্সিং কৰিলোঁ আৰু ঘৰ সজোৱা বস্তু হয় মানে পৰ্দা কাপোৰ হয় মই এপিনে 3টা অৰ্ডাৰ দিছিলোঁ আৰু তাকে মই এতিয়া লগাওঁ ভাবিছোঁ আপোনালোকৰ লগতো দেখাওঁ কেনেকুৱা লাগিছে চাওকচোন কালাৰটো বেঙুনী কালাৰ আৰু এতিয়া মই লগাই লওঁ লগাই পেলাই দেখাই আছোঁ হাই ফ্ৰেণ্ডছ আৰু এইপিনে এতিয়া মই মৰ্ণিঙত গা চা ধুই পেলাই মই বেংকলৈ যাবলগীয়া হ'ল আৰু তাৰপিছত ভিডিঅ' কৰা নহ'ল আৰু এতিয়া কেইটা বাজি জানেনে আৰু এতিয়া 2টা বাজে আৰু বেংকলৈ গৈছিলোঁ 10:30 আৰু কিবা এটা কাম আছিলে ওচৰৰ মামী এগৰাকীৰ লগত গ'লোঁ আৰু বেংকলৈ গ'লে জানেই মানে কাম বন মানে নহয় সহজে তাতে 3 ঘণ্টামান বহিবলগীয়া হৈছে আৰু তাৰপিছত অৱশেষত কামটো হ'ল আহিলোঁ আৰু ইয়াত নতুন পৰ্দা দেখিছেনে দেখি পাইছেনে নাজানো পূৰা ৰ'দ আহি আছে ন ৰুমৰ ভিতৰলৈ আৰু এতিয়া মই বনাইছোঁ ভাত আৰু ল'ৰা স্কুলৰ পৰা আহিব এতিয়া খালি ভাতটো হ'ল প্ৰেছাৰ চিটি মাৰিলে আৰু এতিয়া মই বনাইছোঁ চিকেন দেখাই আছোঁ বলক চিকেন বনাই আছোঁ এতিয়া চিকেন বনাইছোঁ জটপট বনাইছোঁ চিকেন হাজবেণ্ডে বজাৰ দি থৈ গৈছিলেহি আৰু তাৰপিছত মানে ভাতটো হৈ গ'ল কৈছোঁৱে আৰু ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ হা আৰু আজি কোনো ৰেচিপি কোনো এটা খা একেবাৰে বনাই লওঁ তাৰপিছত লগ পাইছোঁ আপোনালোকক আৰু এইপিনে পৰ্দাখিনি আৰু ধুনীয়াকৈ অকণমান দেখাই দিছোঁ আৰু এইপিনে ছোৱালী ল'ৰা শুই আছে এনেকুৱা ছেম কালাৰ দুৱাৰমুখতো দিম তেতিয়া ভাল লাগিব দেখাই আৰু এয়া ওপৰত থকা বাস্কেটটো মই এইখিনিলৈ লৈ আহিম এইখিনিত দিছোঁ আৰু এইপিনে এতিয়া মোৰ ভাত পানী খোৱা কমপ্লিট হৈ গ'ল আৰু এইপিনে পৰ্দাখিনিও ছেটিং কৰি দিলোঁ ভালকৈ অথনি ভালকৈ ছেটিং কৰা নহ'ল আকৌ এইপিনে ছেটিং কৰি দিছোঁ এতিয়া আৰু বাহিৰৰ পিনৰ পৰা বিৰাট ৰ'দ হৈ আছে আৰু আপোনালোকক বেক কেমেৰা দেখাই দিছোঁ আৰু এতিয়া ছোৱালীও শুই গ'ল ল'ৰাও আকৌ ল'ৰাৰ কাৰ্টুন চাই আছে দেখিছেনে পূৰা কাৰ্টুন চাই আছে আৰু তাৰপিছত এতিয়া বৰ্তমান বাজে 3:30 আৰু 4:30 মানত যাম তেতিয়ালৈকে ছোৱালীক অকণমান ৰেষ্ট কৰিব দিছোঁ আৰু ময়ো বাহিৰৰ পৰা কাপোৰবিলাক আনিলোঁ আনি পেলাই ভাজ চাজ কৰি ল'লোঁ আৰু একেবাৰে আপোনালোকক যোৱা টাইমত লগ পাম চাই থাকিব ভিডিঅ'টো আৰু এইপিনে এতিয়া ডান্স ক্লাছ আহি পেলাই পালোঁহি আৰু ঘৰৰ পৰা ভিডিঅ' কৰা নহ'ল একেবাৰে ডান্স ক্লাছত গৈছোঁ আৰু এইপিনে ল'ৰাহঁতে প্ৰেক্টিছ কৰি আছে আৰু এইপিনে চবেই ষ্টুডেণ্টবিলাকে কৰি আছে আৰু ময়ো যে নাচিম বুলি কৈছোঁ ময়ো প্ৰেক্টিছ কৰিম আপোনালোকে চাবহে
আৰু এইপিনে মই প্ৰেক্টিছ কৰি আছোঁ আৰু এইপিনে তাৰপিছত এইজনী বৌ হয় প্ৰিয়ংকা বৌ আৰু তাৰপিছত সিপিনে বেকগ্ৰাউণ্ডটো আৰু কোনোবাই নাচি আছে আৰু তাৰপিছত কোনটো গানত নাচিছোঁ আপোনালোকে প্লিজ কমেণ্টত জনাবচোন আৰু যিদিনা মেইন প্ৰগ্ৰামতো গম পাব কোনটো গানত তথাপিতো এটা আইডিয়া কৰি পেলাই কমেণ্টত জনাবচোন কোনটো গানত নাচিম মই আৰু এইপিনে এতিয়া কপিৰাইট লাগি যাবৰ কাৰণে গানটো দিয়া নাই আৰু শেষলৈকে চাই যাব আৰু এয়া ডান্স ক্লাছ আৰু এতিয়া চব নাই আৰু মই এইপিনে হাঁচোঁ আৰু এতিয়া ছুটি দিব এতিয়া ল'ৰা অকণমান প্ৰেক্টিছ কৰি আছে আৰু এইপিনে আৰু মই প্ৰেক্টিছ আৰু হাই গাইছ আৰু এইপিনে প্ৰেক্টিছ কৰা হৈ গ'ল আৰু এইপিনে এতিয়া ল'ৰা ভিতৰত এইটো ৰুমত সোমাই আছে আৰু তাৰপিছত আজি এইটো প্ৰগ্ৰাম পালেহি আৰু আমিও নাচিম আৰু আপোনালোকে কি নাচোঁ তেতিয়া গম পাব আৰু আজি প্ৰেক্টিছ কৰি হৈ গ'ল আৰু এতিয়া আমি যাম এতিয়া আৰু ইয়াতে মই অকলে ছোৱালী দৰ্জা মাৰি পেলাই বাহিৰত গৈছোঁ